Hello students, আজি আমি দ্য হেক ড্ৰাইভাৰ ক্লাছ 10ৰ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ চেপ্টাৰ নম্বৰ 8ৰ কুৱেশ্যন আনচাৰবিলাক ডিছকাছ কৰিম। চ' লেটছ বিগিন। ৰিড এণ্ড ফাইণ্ড আউট পেজ নম্বৰ 47। কুৱেশ্যন নম্বৰ 1, হোৱাই ইজ দ্য লয়াৰ চেণ্ট টু নিউ মুলিয়ন? হোৱাট ডাজ হি ফাৰ্ষ্ট থিংক এবাউট দ্য প্লেচ? লয়াৰজনক, সেই উকিলজনক কিয় পঠিওৱা হৈছিলে নিউ মুলিয়নলৈ, আৰু হোৱাট ডাজ হি ফাৰ্ষ্ট থিংক এবাউট দ্য প্লেচ, আৰু তেওঁ প্ৰথমে সেই জেগাটুকুৰাৰ বিষয়ে, সেই ঠাইটুকুৰাৰ বিষয়ে তেওঁ প্ৰথমে কি ভাবিছিল? আনচাৰ, দ্য লয়াৰ ৱাজ চেণ্ট টু নিউ মুলিয়ন টু চাৰ্ভ চামন্স অন এ মেন কল্ড অলিভাৰ লুটকিন্স হু ৱাজ নিডেড এজ এ উইটনেছ ইন এ ল কেছ। সেই উকিলজনক নিউ মুলিয়নলৈ পঠিওৱা হৈছিল। কিয় পঠিওৱা হৈছিল? যাতে তেওঁ অলিভাৰ লুটকিন্স নামৰ মানুহজনক এখন চমন, যিখন কোৰ্টে জাৰি কৰিছিলে, সেই চমনখন দিবলৈ তেওঁক পঠিওৱা হৈছিল নিউ মুলিয়নলৈ। আৰু অলিভাৰ লুটকিন্সক প্ৰয়োজন হৈছিল এটা আইনী ঘটনাৰ সাক্ষী হিচাপে, সেইকাৰণে তেওঁক পঠিওৱা হৈছিল। হি ফাৰ্ষ্ট থিংকছ ডেট দ্য প্লেচ মাষ্ট বি এ চুইট এণ্ড চিম্পল কাণ্ট্ৰি ভিলেজ। প্ৰথমতে এই লয়াৰজনে ভাবিছিলে যে সেই নিউ মুলিয়ন ঠাইটুকুৰা এখন ধুনীয়া ঠাই হ'ব আৰু এখন সাধাৰণ, মানে এখন গাঁৱলীয়া পৰিৱেশৰ এখন সুন্দৰ ঠাই হ'ব বুলি প্ৰথমতে তেওঁ ভাবিছিলে। কুৱেশ্যন নম্বৰ 2, হু বিফ্ৰেণ্ডছ হিম? কোনে তেওঁক মানে সংগ দিছিল, কোনে তেওঁৰ লগত বন্ধুত্ব কৰিছিল? হোৱেৰ ডাজ হি টেক হিম? আৰু তেওঁ লয়াৰজনক কলৈ লৈ গৈছিল? আনচাৰ, দ্য হেক ড্ৰাইভাৰ এট দ্য ষ্টেচন হু ইণ্ট্ৰডিউচড হিমছেল্ফ বিল মেগনাছন বিফ্ৰেণ্ডছ হিম। যিজন ঘোঁৰাবাগীৰ চালক আছিল আৰু যিয়ে নিজকে বিল মেগনাছন বুলি চিনাকি দিছিল, তেওঁৱে তেওঁৰ লগত বন্ধুত্ব কৰিছিল। হি টল্ড দ্য লয়াৰ ডেট হি নিউ লুটকিন্স এণ্ড উড হেল্প ইন ফাইণ্ডিং হিম। আৰু তেওঁ লয়াৰজনক কৈছিল যে তেওঁ লুটকিন্সক খুব ভালদৰে চিনি পায় আৰু তেওঁক বিচৰাত তেওঁ সহায় কৰি দিব। বিল টুক হিম টু অল দ্য প্লেচেছ ৱেৰ লুটকিন্স ৱাজ ন'ন টু হেং আউট। বিলে সকলোবোৰ ঠাইলৈ লয়াৰজনক লৈ গৈছিল, যিবোৰ ঠাইত লুটকিন্সে মানে প্ৰায়ে লুটকিন্সক থকা দেখা যায়, সেই সকলোবোৰ ঠাইলৈ তেওঁক লৈ গৈছিল। হি টুক দ্য লয়াৰ টু ফ্ৰিজ শ্বপ। ফ্ৰিজৰ দোকানলৈ লৈ গৈছিল। হোৱেৰ লুটকিন্স প্লেইড এ লট অফ পকাৰ। য'ত লুটকিন্সে বহুত পকাৰ খেলিছিল। পকাৰ হৈছে এবিধ তাঁচপাতৰ এবিধ খেল। টু গুষ্টাভছ বাৰ্বাৰ শ্বপ। গুষ্টাফৰ মানে যিখন চেলুন আছিলে, সেই চেলুনলৈ লৈ গৈছিলে। এণ্ড দেন টু গ্ৰেইজ বাৰ্বাৰ শ্বপ, আৰু গ্ৰেৰ নামৰ মানুহজনৰ যিখন চেলুন আছিলে তালৈ লৈ গৈছিলে। টু দ্য পুল ৰুমলৈও লৈ গৈছিলে। এণ্ড ছেভাৰেল আদাৰ প্লেচেছ বিফ'ৰ ফাইনেলি টেকিং হিম টু লুটকিন্স মাদাৰ্ছ ফাৰ্ম। আৰু বহুত ঠাইলৈ লৈ গৈছিলে য'ত লুটকিন্স থাকিব পাৰে বুলি তেওঁলোকে ভাবিছিলে, আৰু শেষত লুটকিন্সৰ মাকৰ ফাৰ্মলৈও লৈ গৈছিল। হাউএভাৰ দে ৱেৰ আনএবল টু ফাইণ্ড অলিভাৰ লুটকিন্স। যি কি নহওক, তেওঁলোকে অলিভাৰ লুটকিন্সক বিচাৰি পোৱাত অসমৰ্থ হৈছিল, তেওঁলোকে বিচাৰি নাপালে। কুৱেশ্যন নম্বৰ 3, হোৱাট ডাজ বিল চে এবাউট লুটকিন্স? বিলে লুটকিন্সৰ বিষয়ে কি কয়? আনচাৰ, বিল টল্ড দ্য লয়াৰ ডেট লুটকিন্স ৱাজ এ হাৰ্ড পাৰ্চন টু ফাইণ্ড এজ হি ৱাজ অলৱেজ বিজি ইন ছাম এক্টিভিটি অৰ দ্য আদাৰ। বিলে উকিলক কৈছিল যে লুটকিন্সক বিচাৰি পোৱাটো খুবেই কঠিন, কাৰণ লুটকিন্স প্ৰায় কিছুমান কামত বিজি হৈ থাকে। হি অ'ড মানি টু মেনি পিপল ইনক্লুডিং বিল। তেওঁ বহুত মানুহৰ পৰা ধাৰ লৈ থৈছিল, আনকি বিলৰ পৰাও তেওঁ বহুত ধাৰ লৈ পইচা লৈ থৈছিল। এণ্ড হেড নেভাৰ পেইড বেক এনিবডি। আৰু কাকো আজিলৈকে ঘূৰাই দিয়াৰ ইতিহাস নাই। হি অলছ' ছেইড ডেট লুটকিন্স প্লেইড এ লট অফ পকাৰ এণ্ড ৱাজ ভেৰি গুড এট ডিচিভিং পিপুল। আৰু তেওঁ এইটোও লগতে কৈছিল যে অলিভাৰ লুটকিন্সে তাঁচপাতৰ মানে জুৱা খেলি খুব ভাল পায়, আৰু খুব খেলে জুৱা খেল, আৰু মানুহক ঠগাত তেওঁ খুব উস্তাদ। পেজ নম্বৰ 50 আছে। কুৱেশ্যন নম্বৰ 1, হোৱাট মোৰ ডাজ বিল চে এবাউট লুটকিন্স এণ্ড হিজ ফেমিলি? আৰু বিলে লুটকিন্সৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে কি ক'লে? আনচাৰ, বিল টল্ড দ্য লয়াৰ ডেট হি নিউ মাদাৰ অফ লুটকিন্স। বিলে ক'লে যে তেওঁ লুটকিন্সৰ মাককো ভালদৰে জানে। হি ছেইড ডেট শ্বি ৱাজ এ টেৰৰ। আৰু বিলে ক'লে যে মানুহগৰাকী মানে অতি ভয়ংকৰ মানুহ।
He narrated an incident when he took a trunk to her once and she almost took his skin off because he did not carry it carefully. বিলে ক'লে যে তেওঁ এবাৰ তেওঁলৈ বুলি এটা ট্ৰাংক লৈ গৈছিল আৰু মানে ছাল বখলিয়াবলৈকে লৈছিলে বিলৰ মাকে, কাৰণ তেওঁ ট্ৰাংকটো খুব ভালদৰে মানে কেৰি কৰি নিব নোৱাৰিলে সেইকাৰণে। He also said that she was very tall and bulky, আৰু তেওঁ লগতে ক'লে যে সেই মানুহগৰাকী খুব ওখ আৰু ওখ শকত, তেওঁ মানে যথেষ্ট জোৰ আছে শৰীৰত। She was very quick and could talk a lot, তেওঁ খুব মানে খৰকৈ কামবোৰ কৰে আৰু খুব বেছিকৈ কথা পাতে। He said that Lutkins must have heard that somebody was chasing him and consequently would have gone into hiding at his mother's house. আৰু বিলে ক'লে যে লুটকিনছে নিশ্চয় গম পাইছে যে তেওঁ কোনোবাই বিচাৰি ফুৰিছে আৰু এইকাৰণে হয়তো নিজৰ মাকৰ ঘৰতো লুকাই থাকিবলৈ তেওঁ যাব পাৰে। Question number 2. Does the narrator serve the summons that day? এই ঘটনাটোৰ বক্তাই সেইদিনাখন যিখন চমন জাৰি কৰা হৈছিল সেইখন লুটকিনছক দিব পাৰিলেনে? আনচাৰ নো, দ্য নেৰেটৰ কুড নট চাৰ্ভ দ্য চামন্স ডেট ডে। সেইদিনা নেৰেটৰজনে বক্তাজনে চমন জাৰি কৰিব নোৱাৰিলে। কুৱেশ্যন নম্বৰ 3. হু ইজ লুটকিনছ? লুটকিনছ কোন হয়? আনচাৰ দ্য হেক ড্ৰাইভাৰ হিমছেল্ফ ইজ লুটকিনছ বাট প্ৰিটেন্স টু বি বিল মেগনাছন। সেই ঘোঁৰাবাগী চালকজনেই আচলতে হৈছে লুটকিনছ, অলিভাৰ লুটকিনছ, আৰু যিজনে নিজকে বিল মেগনাছন বুলি মানুহক চিনাকি দি ফুৰে। Talk about it, page number 53. Question number 1. When the lawyer reached the New Million, did Bill know that he was looking for Lutkins? যেতিয়া লয়াৰজন নিউ মিলিয়ন পালেগৈ তেতিয়া বিলে জানিছিল নে যে তেওঁ লুটকিনছক বিচাৰি ফুৰিছে? When do you think Bill came up with his plan for fooling the lawyer? আৰু তুমি কি ভাবা যে বিলে কেতিয়া মানে পৰিকল্পনা কৰিলে যে তেওঁ সেই লয়াৰজনক মূৰ্খ বনাব? Answer no, Bill did not know initially that the lawyer was looking for him. নাই, বিলে জনা নাছিল প্ৰথমতে যে সেই উকিলজনে তেওঁকে বিচাৰি ফুৰিছে। He must have made his plan for fooling the lawyer when the lawyer told him that he was looking for Lutkins for a law case. তেওঁ নিশ্চয় বিলে নিশ্চয় প্লেন বনালে, পৰিকল্পনা কৰিলে যে তেওঁ লয়াৰজনক মূৰ্খ বনাব যেতিয়া লয়াৰজনে ক'লে যে তেওঁ অলিভাৰ লুটকিনছক বিচাৰি ফুৰিছে এটা আইনী ঘটনাৰ বাবে। Question number 2. Lutkins openly takes the lawyer all over the village. লুটকিনছে খোলাখুলিকৈ মানে সকলো ঠাইলৈকে লয়াৰজনক লৈ যায়। How is that no one lets out the secret? কিদৰে কোনেও তেওঁক আচলতে সেই চিক্ৰেটটো কৈ নিদিয়ে, সেই ৰহস্যটো কিয় তেওঁৰ আগত ফাদিল কৰি নিদিয়ে? হিণ্ট এটা দিছে। Notice that the hack driver asks the lawyer to keep out of sight behind him when they go into fridge. আৰু এইটো লক্ষ্য কৰিবলৈ কৈছে যে হেক ড্ৰাইভাৰজনে ঘোঁৰাবাগী চালকজনে প্ৰায় মানে লয়াৰজনক কয় যে আঁতৰত থাকিবলৈ, যেতিয়া তেওঁলোক মানে ফ্ৰিজৰ তালৈ গৈছিল তেতিয়া তেওঁক আঁতৰত থাকিবলৈ কৈছিল। Can you find other such subtle ways in which Lutkins manipulates the two? আৰু তুমি এনেকুৱা কিছুমান মানে পথ বিচাৰি পোৱা নাই যিদৰে মানে যিবোৰে লুটকিনছক সহায় কৰিছিলে সেই গোটেই যাত্ৰাটোত সেই উকিলজনক মূৰ্খ বনোৱাত? Answer Lutkins never allows the lawyer to reach the place where the imaginary Lutkins is supposed to be present at a given time. লুটকিনছে কেতিয়াও সেই লয়াৰজনক সেই ঠাইলৈ যাবলৈ নিদিয়ে যি টুকুৰাত মানে তেওঁলোকে লুটকিনছ আছে বুলি ভাবি লয়। The way he tells stories about Lutkins' vagabond nature and the way he scares the lawyer about Lutkins' mother are ways of fooling the lawyer devised by the hack driver. যিবোৰ মানে প্ৰকাৰে লুটকিনছৰ চৰিত্ৰৰ বিষয়ে যি ধৰণে তেওঁ বৰ্ণনা কৰে আৰু যি ধৰণে লুটকিনছৰ মাকৰ বিষয়ে বৰ্ণনা কৰে আৰু সেই বৰ্ণনাবোৰতে মানে বিলে তেওঁক মূৰ্খ বনাবলৈ মানে সহজ হয়, মূৰ্খ বনোৱাত সফল হয়। Everywhere he does not allow the lawyer to ask about Lutkins but he himself pretends to ask about him. আৰু প্ৰত্যেক ঠাইতে তেওঁ লয়াৰজনক লুটকিনছৰ বিষয়ে সুধিবলৈ নিদিয়ে, আনকি তেওঁ নিজে গৈ পেলাই সোধেগৈ। So the villagers also join in the whole drama. আৰু সেইদৰে গোটেই গাঁৱৰ মানুহখিনিও গোটেই ঘটনাটোত গোটেই নাটকখনত অংশীদাৰিত্ব লয়। Question number 3. Why do you think
Lutkins neighbors were anxious to meet the lawyer. তুমি মানে কিয় ভাবা যে লুটকিন্সৰ যিবোৰ ওচৰ চুবুৰীয়া আছিলে তেওঁলোকে মানে খুব এংচিয়াছ আছিলে লয়াৰজনক লগ পাবলৈ খুব আগ্ৰহী আছিলে আনচাৰ অলমষ্ট দ্য এণ্টায়াৰ ভিলেজ হেড এনজয়ড লুটকিন্স মেকিং এ ফুল অফ দ্য লয়াৰ প্ৰায় গাঁৱৰ সকলোবিলাকেই খুব আনন্দিত হৈছিলে আনন্দ পাইছিলে যে লুটকিন্সে কিদৰে সেই উকিলজনক মূৰ্খ বনাই আছে অনলি লুটকিন্স নেইবাৰ্ছ হেড নট চিন দ্য লয়াৰ বাট হেড কাম টু ন' হোৱাট হেপেণ্ড লুটকিন্সৰ ওচৰ চুবুৰীয়াবিলাকে উকিলজনক দেখা নাছিলে কিন্তু জানিছিলে যে কি হৈ আছে দে ৱান্টেড টু চি দ্য গালিবল মেন হু লুটকিন্স হেড টেকেন ফৰ এ ৰাইড তেওঁলোকে সেই সহজ সৰল মানুহজনক চাব বিচাৰিছিলে গালিবল মানে সহজ সৰল যিজনক লুটকিন্সে নিজেই ঘূৰাই ফুৰাইছে ডেট ইজ ৱাই দে ৱান্টেড টু মিট হিম আৰু সেইকাৰণে তেওঁক মানে চাব বিচাৰিছিলে লয়াৰজনক কুৱেশ্যন নম্বৰ 4 আফটাৰ হিজ ফাৰ্ষ্ট ডেইজ এক্সপিৰিয়েঞ্চ উইথ দ্য হেগ ড্ৰাইভাৰ দ্য লয়াৰ থিংকছ অফ returning to New Mullion to practice law. Do you think he would have reconsidered the idea after his second visit? তেওঁ প্ৰথম দিনাখনৰ অভিজ্ঞতাৰ পৰা মানে হেগ ড্ৰাইভাৰৰ লগত হোৱা অভিজ্ঞতাৰ পৰা লয়াৰজনে তেওঁ নিউ মুলিয়নলৈ আকৌ প্ৰেক্টিছ কৰিবলৈ আহিব খুজিছিল আইন প্ৰেক্টিছ কৰিবলৈ আহিব খুজিছিল ডু ইউ থিংক হি উড হেভ ৰিকনচিডাৰ দিছ আইডিয়া আফটাৰ হিজ ছেকেণ্ড ভিজিট তুমি ভাবানে যে তেওঁ দ্বিতীয়বাৰ অহাৰ কথা চিন্তা কৰিছিল আনচাৰ ন' আফটাৰ ন'য়িং হাউ লুটকিন্স হেড মেড ফুল অফ হিম হি উড নেভাৰ ৰিটাৰ্ণ টু নিউ মুলিয়ন টু প্ৰেক্টাইজ ল না মানে নহয় লুটকিন্সে কিদৰে তেওঁক মূৰ্খ সজালে সেইটো জনাৰ পিছত তেওঁ নিউ মুলিয়নলৈ আৰু দ্বিতীয়বাৰ অহাৰ কথা চিন্তা কৰা নাছিল কুৱেশ্যন নম্বৰ 5 ডু ইউ থিংক দ্য লয়াৰ ৱাজ গালিবল হাউ কুড হি হেভ এভইডেড বিং টেকেন ফৰ এ ৰাইড তুমি ভাবানে যে লয়াৰজন সহজ সৰল আছিলে হাউ কুড হি হেভ এভইডেড বিং টেকেন ফৰ এ ৰাইড তেওঁ কিদৰে সেই যাত্ৰাটোত নিজকে বচাব পাৰিলেহেঁতেন সেই মানে যিটো বিল মেগনাছনৰ লগত যাত্ৰা কৰিলে আনচাৰ য়েছ দ্য লয়াৰ ৱাজ গালিবল হয় সেই উকিলজন খুব সহজ সৰল আছিল হি বিলিভড ইচ এণ্ড এভৰি ৱৰ্ড অফ হোৱাট অলিভাৰ লুটকিন্স ছেইড তেওঁ প্ৰত্যেকটো শব্দ বিশ্বাস কৰিছিলে যিবোৰ অলিভাৰ লুটকিন্সে তেওঁক কৈছিলে হি কুড হেভ আস্কড এবাউট লুটকিন্স ফ্ৰম আদাৰ ভিলেজাৰ্ছ তেওঁ অন্যবিলাক মানুহকো লুটকিন্সৰ বিষয়ে সুধিব পাৰিলেহেঁতেন ইনষ্টেড কিন্তু তাৰ পৰিৱৰ্তে হি ডিপেণ্ডেড কমপ্লিটলি অন দ্য হেগ ড্ৰাইভাৰ কিন্তু তাৰ পৰিৱৰ্তে তেওঁক সম্পূৰ্ণ নিৰ্ভৰ কৰিছিলে হেগ ড্ৰাইভাৰজনৰ ওপৰতে কথাবোৰ নিৰ্ভৰ কৰিছিলে Talk about it, page number 53, question number 1. Do we come across persons like Lutkins only in fiction or do we encounter them in real life as well? আমি লুটকিন্সৰ নিচিনা মানুহ আচলতে কাহিনীতে পাওঁনে নে তেওঁৰ নিচিনা মানুহ আমি বাস্তৱতো লগ পাওঁ You can give examples from fiction or narrate an incident that you have read in the newspaper or an incident from real life. যিকোনো এটা ঘটনা কৰিবলৈ কৈছে আমি পেপাৰত পঢ়া নাইবা আমি বাস্তৱৰ জীৱনত কোনোবা লগ পোৱা কোনোবা মানুহৰ কথা ক'বলৈ কৈছে আনচাৰ পাৰ্চনছ লাইক লুটকিন্স আৰ ফাউণ্ড ইন ৰিয়েল লাইফ এজ ৱেল অলিভাৰ লুটকিন্সৰ নিচিনা মানুহ বাস্তৱ জীৱনতো পোৱা যায় দে ডু নট জাষ্ট এপিয়াৰ ইন ষ্টৰিজ সেইবিলাক মানুহ কেৱল কাহিনীতে লগ পোৱা নাযায় দে আৰ ভেৰি মাছ ৰিয়েল আৰু সেই তেনেকুৱা ধৰণৰ মানুহ থাকে নিউজ পেপাৰ্ছ আৰ ফুল অফ ৰিপৰ্টছ অফ ছাছ ট্ৰিকষ্টাৰ্ছ তেনেকুৱা ঠগ প্ৰবঞ্চকৰ কাহিনী বাতৰি কাকতবিলাকত বিয়পি আছে বিজয় মাল্যা নীৰৱ মোদী আৰ ছাছ এক্সাম্পলছ বিজয় মাল্যা আৰু নীৰৱ মোদীৰ নিচিনা মানুহ এই ধৰণৰ উদাহৰণ দে কেন ইভেন চিট বেংকছ অলছ' সেইবিলাক মানুহে আনকি মানুহটো দূৰৰে কথা আনকি বেংকবিলাককো ঠগিব পাৰে কুৱেশ্যন নম্বৰ 2 হু ইজ এ কনমেন অৰ কনফিডেন্স ট্ৰিকষ্টাৰ আনচাৰ কনমেন কি বা কনফিডেন্স ট্ৰিকষ্টাৰ কি মানে খুব মানে নিজৰ ওপৰত বিশ্বাস থকা ঠগবাজবোৰ কোন কি Answer, a conman or a confidence trickster is a person who makes a fool out of other people. A conman বা confidence trickster হৈছে এনেকুৱা এজন মানুহ যিজনে প্ৰায় অন্য মানুহক মূৰ্খ বনাবলৈ মূৰ্খ সজোৱাত সফল হয় He wins their trust first and then he gets from them whatever he wants. প্ৰথমতে তেওঁ মানুহবিলাকৰ বিশ্বাস জিকি লয় আৰু তাৰপিছত তেওঁ যি বিচাৰে সেইখিনি লৈ তাৰ পৰা পলায়ন কৰে তেনেকুৱা ধৰণৰ মানুহ আমি বহুত পাওঁ চ' এইখিনিতে আমাৰ চেপ্টাৰটো কুৱেশ্যনছখিনি সমাপ্ত হৈছে থেংকছ ফৰ ৱাচিং